আজি ধৰক আমাৰ বাৰাবেটা শ্ৰী শ্ৰী ৰাধাকৃষ্ণ দৌলগোবিন্দ মন্দিৰত আজি যোৱা ৰাতি আমাৰ চুৰিকাণ্ড হৈছে আৰু আমাৰ ইতিমধ্যে ইয়াত মন্দিৰত দেউৰী থাকেই পূজাৰী থাকেই গতিকে আমি এই মন্দিৰটো আজি প্ৰায় 40-45 বছৰ ধৰি আমাৰ ৰাইজে কালেকশ্যন পাতি কৰি আদি কৰি আমাৰ পূজা দৌল উৎসৱ আৰু ধৰ্ম উৎসৱ এইবিলাক পালন কৰা হৈছে। সেয়েহে আজি আমাৰ যোৱা ৰাতি প্ৰায় 1-2টামান বজাত দুৰ্যোগ আহি আমাৰ মন্দিৰ ঘৰত তালাটো ভাঙাই গতিকে দলিয়াই পেলাই দৰ্জা খুলি তাৰপাছত আপোনাৰ ঘৰৰ ভিতৰৰ বস্তুবিলাক বাহিৰত ওলাই লণ্ড বন্ধ কৰি দিয়ে। লণ্ড বন্ধ কৰি তাৰপাছত আমাৰ যিখিনি মানে বস্তু বাহিনী আছিল সেইবিলাক চব ওচৰতে পেলাই দিয়ে আৰু তাত মানে আমাৰ কিছুমান বস্তু আছিল অলপ তাত টকা পইচা পাইছে আৰু লগতে আমাৰ কৃষ্ণৰ এডাল সোণৰ হাৰ আছিল সেই হাৰডাল লৈ গৈছে আৰু আমাৰ ৰাধাৰ এডাল হাৰ আছিল সেই হাৰবিলাক লৈ গৈছে আৰু তাত অলপ কিছু টকা পাইছে সেই টকাখিনি লৈ গৈছে। গতিকে আমি তাৰ কাৰণে আমি খুব দুখিত এই অঞ্চলৰ ৰাইজে। এই আমাৰ এই বাৰাবেটা অঞ্চলত 18খন পাৰাই আমাৰ এই বাৰাবেটা দৌল মন্দিৰটো স্থাপন কৰা হৈছে আৰু ইয়াত 18খন পাৰাই জড়িত যিকোনো উৎসৱ পৰ্বত আমাৰ এই অঞ্চলৰ একতা এটা ভাল আছে। সেই গতিকে আমি যে আজি আমাৰ দৌল মন্দিৰত চুৰ সোমাই গোটেই বস্তু বেয়ালি লণ্ড বন্ধ কৰিছে আৰু বস্তু লৈ গৈছে তাৰ কাৰণে আমি এই অঞ্চলৰ মানুহখিনি আমি দুখিত হৈছোঁ আৰু লগতে আমি ৰাতিপুৱাৰ পৰা এই মন্দিৰত আমি চাফ চিকুণ আদি কৰি আমি কৰি আছোঁ। ৰাইজ আমাৰ ইয়াতে যথেষ্টভাৱে উপস্থিত হৈ আছে। গতিকে আমি ইতিমধ্যে সাংবাদিকক জনাইছোঁ, ৰাতিপুৱা পুলিচক জনাইছোঁ, ইতিমধ্যে আমাৰ সাংবাদিক আহি গৈছে আৰু ইয়াৰ পিছত আমাৰ পুলিচ প্ৰশাসন আহি আছে। গতিকে আমি এতিয়া ৰাইজে আলোচনা এটা কৰি আছোঁ। গতিকে ভৱিষ্যত আমাৰ কি কৰা যাব কি হ'ব। মোটামুটি মূল্যটো আমি ক'ব নোৱাৰোঁ এতিয়া। আজি বজাৰৰ মূল্য মানে সোণা আমাৰ আছিলে সোণা চেইনডালে অলপ দামী আমি টকা আমি কিমান আছে ক'ব নোৱাৰোঁ। আমাৰ পূজাৰীও ক'ব নোৱাৰে এই কথা কিমান আছিল এইখিনি হৈছে আমাৰ ইমান নহ'ব কম হ'ব। খুচুৰা পইচা থাকে গোটো আছিল এইখিনি ক'ব লাগে। নমস্কাৰ। আজি আচলতে হঠাৎ আমাৰ খবৰ পালোঁ দেউৰীয়ে ফোন কৰি দিলে যে তাত আজি চুৰ হৈছে আপোনালোকে আহক। আমি হঠাতে দাউৰি আহিলোঁ। আহি যে দেখোঁ মানে হয় চুৰ হৈছে। আমাৰ যিখিনি ধৰক ইয়াতে দৈনিক ৰাতিপুৱাৰ বা পূজা পাতল হয় গোটেই ৰাতিপুৱা যেতিয়া দেউৰীয়ে পূজা কৰিব যায় দুৱাৰখন খোলা দেখা পায়। লগতে তাতে আমাৰ গডৰেজ আছিল, গডৰেজটোতেও বাহিৰত দেখা পায়। গতিকে বাহিৰত দেখি সেইটো মানে গডৰেজটো ভাঙি চিঙি লণ্ড ভণ্ড কৰিছে বা ভিতৰত যিখিনি পূজাৰ সামগ্ৰী সেইখিনিও লণ্ড ভণ্ড কৰিছে। তাৰপিছত আমিও আহি দেখা পালোঁ হয়তো লণ্ড ভণ্ড কৰিছে। এতিয়া ঘটনা হ'ল কি আজি যিটো আমাৰ এই ধৰ্ম অনুষ্ঠানত যিখিনি চুৰ হৈ থাকে বৰ দুখজনক কথা। আৰু ধৰ্ম অনুষ্ঠানত যদি চুৰ হ'ব লাগে চাওকচোন কেনেকুৱা কথা হৈছে। গতিকে ধৰ্ম অনুষ্ঠানবিলাকতো আমাৰ আজি চুৰ হৈ থাকে। গতিকে ইয়াতে বহুত আমাৰ টকা পইচা আছিল, অলপ টকা পইচা আছিল ধৰক যেনে সোণৰ চেইন আছিল, ৰূপৰ চেইন আছিল, ৰূপৰ সোণৰ ফুল আছিল আমাৰ এইখিনি বস্তু লৈ গৈছে। তাৰপিছতে অলপ ভাল ভাল কাপোৰ দামী কাপোৰ আছিল এইখিনিও লৈ গৈছে। গতিকে আমাৰ আজি ধৰক 1-1.5 লাখ টকাৰ সামগ্ৰী তেওঁলোকে লৈ গৈছে। বৰ দুখজনক কথা এইখিনিয়ে ধৰক আজি এই আমাৰ বাৰাবেটা অঞ্চলত ৰাধা গোবিন্দ দৌল গোবিন্দ উৎসৱ। গতিকে এইটো এটা মানে বহুত ডাঙৰ অনুষ্ঠান আচলতে। সাধাৰণ যদি মানে হেৰিবিলাকতে চুৰ হৈ থাকে কেনেকে আমাৰ হেৰিবিলাক চলিব। ধৰ্ম অনুষ্ঠানটো যদি চুৰ হৈ থাকে এইখিনি আপোনালোকক আমি প্ৰশাসনকো জনাইছোঁ। এতিয়ালৈকে প্ৰশাসন আহি পোৱা নাই। আমি ৰখি আছোঁ ৰাইজে। প্ৰশাসন আহি পালে নিশ্চয় ভাল হ'ব। প্ৰশাসনকো আমি জনোৱা হৈছে। কি কয় সন্দেহ মানে আমিতো সেইটো এতিয়া ক'ব নোৱাৰোঁ। সন্দেহ কাক কৰিম ধৰক। সন্দেহটো আমি কাকো হেৰি কৰা নাই। কিন্তু আমাৰ এটা মানে বৰ হেৰি হৈছে প্ৰশাসনৰ এটা অনুৰোধ আপোনাৰ লগত ধৰি তাৰমানে আচলতে ইয়াতে এই যিটো হেৰি ৰাতি আমাৰ পেট্ৰলিং ডিউটি আচলতে কৰিব লাগে সেইটো কি নিশ্চয় হৈ আছে বা আছে না নাই নাজানো। আৰু যিটো ভিডিপি পাৰ্টিৰো এটা কৰ্তব্য থাকে এইখিনি আচলতে মানে হেৰি ডিউটি ৰাতি আচলতে কৰিলে যেনে গৰু ছাগলী চুৰ হৈয়ে থাকে তাৰমানে প্ৰায় ভাগে হৈ থাকে। তেতিয়া প্ৰশাসনৰ এটা অনুৰোধ
এই বস্তুটো আপোনালোকৰ থ্ৰু যি তেওঁলোকে এটা ভাল এটা হেৰি দিলে আমাক চাজেশ্যন দিলে ভাল হ'ব। নামত দিছিলোঁ 12টামান বজাত আহি পাইছোঁ। টৰ্চ মাৰি চালোঁ চাৰিওভাগে একো নাই। তাৰপিছত মই ঘুমালোঁ। ঘুমাৰ পিছত ৰাতিপুৱা উঠিলোঁ, গা ধুব গ'লোঁ। গা চা ধুই আহি কানি কাপোৰ পিন্ধি মই মন্দিৰত গ'লোঁ চাবি লৈ। এতিয়া মন্দিৰটো খোলা আছে, আলমাৰিটো বাহিৰত থাকিল আৰু ভিতৰলৈ নগ'লোঁ আৰু সন্ধিয়াকৈ। এতিয়াকে মানে মনটো বেয়া লাগি গ'ল না। এতিয়া মই আপোনাৰ মুৰব্বীবিলাকক খবৰ দিলোঁ, আহিল মুৰব্বীবিলাক। তাৰপিছত আহি ইয়াত চালে ৰাইজে এইখিনিয়ে। আপুনি যিহেতু ইয়াত পূজা অৰ্চনা কৰে, চুৰি হৈছে, কেনে লাগিছে আৰু বেয়া লাগি আছে। বেয়া লাগিছে। আপোনাৰ কেতিয়া ঘটনাটো সংঘটিত হৈছে? ঘটনাটো মইতো ঘৰত 12টা বজাত আহিছোঁ। তাকে আৰু 1 ঘণ্টামান মই ঘূৰা পকা কৰিলোঁ। তাৰপিছত বাগাত দিলোঁ। মানে তিনিটা আৰু এটা 3টা এনামানত বা 2টা এনামানত সোমাব লাগে। যিহেতু আপুনি ইয়াতে থাকে, কাৰোবাক সন্দেহ নেকি বা অচিনাকি মানুহ ইয়াত অহা যোৱা কৰিছে নেকি? অচিনাকি মানুহটো মই থাকাত অহা নাই। আৰু মই নহাত যদি আহে সেইটো মই নাজানো।